Good morning guys. কি খবৰ আশা কৰো সকলোৰে ভাল মোৰ বৰপেটিয়া ছোৱালী বঙাইগাঁৱৰ বৌৰ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছো গটিকে আজি ভিডিঅ'টো আৰম্ভ কৰিছো আজি হল 24 তাৰিখ 24 ফেব্ৰুৱাৰী ৰাতিপুৱা ৰাতিপুৱা শুই উঠি লৰাটো নুঠাতে মানে কামখিনি কৰিলো তা টিফিন বনাইলো আজি এক্সাম আছে আৰু তাৰ ভাত বনাইলম ভাত মানে খিচিৰি বনাইছো ডালি আৰু চাউল অলপমান বহাই দিছো আৰু টিফিনৰ কাৰণে পিঠা এখন বনাই দিছো পিঠাগুৰিত আৰু কাজু বাদাম দিছো 4টা মান তাকে হেনেকে বনাইছো এতিয়া টিফিনটো ভৰাই লৈছো জামিতি বক্স পানী বটল ভৰাই লৈছো এতিয়া তাক মাতি আছো হুই গুড মৰ্নিং কোৱা মোৰ আজি এক্সাম আছে ভালকে কোৱা গুড মৰ্নিং লৰাটো এতিয়া শুই উঠিল মই মুখ চুখ ধুৱাই দিও দি তাক স্কুলৰ কাৰণে কিবা এটা খুৱাই ৰেডি কৰি দিও কিবা মানে খিচিৰি বনাইছো খিচিৰি খাম ঠিক আছে তেতিয়া হলে চাই থাকিব আজি ভিডিঅ'টি আহা পটাপট আহা দেৰি হয় না দেয়া 100 পৰা হৈ যাব মা 100 ৰ পৰা বন্ধ হ'ব মা এতিয়া এটা খিচিৰিখিনি খুৱাই লওঁ পটাপট ঠাণ্ডা হলে আৰু ভাল নালাগে এনেকৈ খেলি খাই এইখন হল এডমিট কাৰ্ড পৰীক্ষাৰ কাৰণে এডমিট কাৰ্ড চেক কৰে গেটত পইচা ক্লিয়াৰ হলে তুমি এডমিট কাৰ্ড দিয়ে পইচাবিলাক সেইকাৰণে দিব লাগে আগতে এতিয়া ড্ৰেছটো পিন্ধাই আছো তাক আৰু একেলগে অলপমান পঢ়িও আছে মানে কি আছে একবাৰ চাব দিছো নহলে পাহৰি যায় ৰাতিয়ে পঢ়ি থৈছে এনে একবাৰ চাব দিছো তাকে চাইছে সি ওপৰে পাৰা হৈছে লিখিব কিন্তু তাৰমানে পাহৰি যায় আৰু এয়া 8:30 বাজিলে এতিয়া লৰাটোক স্কুলত থৈ আহো বিয়া ৰেডি হৈছে সেইটো থৈ আহো আজি বতৰটো অৱশ্যে ৰ'দ দিছে কিন্তু বতাহ আছে অলপমান বুজিনে আজি মাহীয়াকে নাই তাৰমানে ঘৰত গৈছে যোৱাকালি সানডে আছিলে যে তাই ঘৰত গৈছে সেইকাৰণে ময়ে থৈ আহো আজি ঠিক আছে তেতিয়াহ'লে চাই থাকিব ল'ৰাটোক থৈ আহি লগ পাই আছো এয়া ল'ৰাটোক থৈ আহিলো থৈ আহি ভণ্টিও আহিছে ঘৰৰ পৰা অলপমান বস্তু দি পঠাইছে দেখাই আছো ৰ'ব আপোনালোকক এয়া দি পঠাইছে এয়া মিঠাই ঘৰত এদিনাখন নাম ধৰিছিল যে তাৰে মিঠাই ৰৈছিল তাকে এয়া গাখীৰ ল'ৰাটোৰ কাৰণে কিবা পিঠা না পুৰি দিছে নেকি বনাই এইফালে নিমকি চব্জি দিছে এইফালে ৰঙালাও এইটো এইফালে আঙ্গুৰ দিছে এয়া আঙ্গুৰ দিছে বেঙেনা বিলাহী পিঁয়াজ নহৰু আলু চব দি পঠিয়াইছে ঘৰৰ পৰা বজাৰ কৰিব নালাগে সেইকাৰণে গেলামালখিনি কৰিলে হয় চব্জিটো দিয়ে পঠাই ঘৰৰ পৰা এতিয়া ল'ৰাটোক থৈ আহি ঘৰটো অলপ মুচি লওঁ ঘৰ চৰ মুচি আৰু অলপমান কাপোৰ ধুব লগা আছে কাপোৰখিনি দিওঁ ওপৰত নি ধুই আহিম বাথৰুমত ধুলে অলপ দিগদাৰ হয় বেছি কাপোৰ হ'লে ছাতৰ ওপৰত তাতে টেপ দিছে লগাই তাতে টেপত ধুলে অৱশ্যে পানী অলপ কমকৈ হ'লে তথাপিতো আৰু ধুব পৰা যায় বেছি কাপোৰ হ'লে সুবিধা হয় অলপ বহল জেগা হ'লে তাতে কাপোৰখিনি ধুই আনো তালাটো মাৰি লৈছোঁ আৰু কোনো নাই সেইকাৰণে তালাটো মাৰি লৈছোঁ আৰু অলপ দেৰি লাগিব যিহেতু ধুওঁতে এতিয়া ধুই লওঁ কাপোৰখিনি কাপোৰ ধোৱা হ'ল এইটো বাইদেউ আহিছে আমাৰ মোৰো কাপোৰ ধোৱা হ'ল বাইদেউ আহিছে কিবা এটা কামত আহিছে স্কুলত যাব ল'ৰাটোৰ তাইক লৈ গ'লোঁ স্কুলত আহিল তাৰপিছত আজি সোমবাৰতে একো নাখায় সেইবাবে অলপমান গাখীৰ দিলোঁ ঘৰৰ পৰা অনা আছিল তাকে দি আৰু তাই গ'ল এতিয়া মই দুপৰীয়া ভাতটো বনাই থওঁ ভাতটো বনাই থৈ আৰু তার টিউশন আছে আর টিউশনত লৈ যাব লাগিব খালে খুৱাম নাখালে হি নাখালে ময়ে খাই লম
এয়া বেঙেনা ভাজিছোঁ আৰু হেৰি বনাইছোঁ ৰঙালাও চব্জি বনাইছোঁ সেয়ে আৰু এতিয়া ল'ৰাটোক টিউশ্যনত থৈ আহিলোঁ আহি এতিয়া ঘৰটো অলপমান ঝাৰু দিছোঁ নহ'লে আহি আৰু টাইম নহয় সন্ধিয়া হয় তাক লৈ অহাৰ পিছত একেলগে ঝাৰু চাৰু দি তাক লৈ আহিম কাপোৰখিনিও আনি থ'লোঁ কাপোৰ চাপোৰ আনি জাপি থৈ দিলোঁ এতিয়া আৰু ইয়াক লৈ আহিব লাগিব এয়া আহিল আহি এতিয়া আইচক্ৰীম আনিছে গৰম পৰিলেই তাৰ এতিয়া আইচক্ৰীম খাল মই ক'লেও নুশুনে সেই দিব লগা হয় ল'ৰাটোক টিউশ্যনৰ পৰা লৈ আহিলোঁ যেতিয়া থ'ব গৈছোঁ টিউশ্যনত থৈ তাৰমানে বজাৰত গৈছিলোঁ অলপমান বজাৰত কাম আছিল বজাৰ কৰিবলগীয়া আছিল তাকে বজাৰ কৰিলোঁ তাক টিউশ্যনত থৈ তাৰপিছত ৰুমত আহিলোঁ আৰু আহি আৰু কাপোৰ ধুইছিলোঁ যে কাপোৰখিনি আনিলোঁ আনি জাপি থ'লোঁ ঠিক ঠাক কৰি থৈ আৰু তাক আনিব গ'লোঁ এই মাত্ৰ লৈ আহিলোঁ আহি আৰু এতিয়া আৰু সন্ধিয়াই হ'ল এতিয়া আৰু চাকি দি লওঁ লৈ আৰু সন্ধিয়া আৰু পঢ়াব লাগিব অলপমান কালি পৰীক্ষা নাই তথাপিতো পঢ়াব লাগিব আৰু নহ'লে আৰু নপঢ়ালে তাৰমানে ৰৈয়ে যায় আৰু পঢ়িব টান পায় পিছদিনাখন এদিন যদি নপঢ়ে তাকে এনেই পঢ়াব লাগিব অলপমান ঠিক আছে তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো এয়া সন্ধিয়া হ'লে পানী চানী ছিটাই লৈছোঁ এতিয়া এইটো হেৰি লৈছোঁ ধূনাৰ সাজ লৈছোঁ তাতে অলপমান কৰ্পূৰ লৈছোঁ তাকে জ্বলাই দিম নিগেটিভিটিবিলাক নোহোৱা হয় ঘৰৰ পৰা এইবিলাক আমাক ৰেইকি শিকোৱা হয় তাকেই আপোনালোকক অলপমান দেখাইছোঁ লাহে লাহে ৰেইকিৰ সকলোবোৰ বস্তু আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দিবলৈ চেষ্টা কৰিম অ'পেন কৰিব পৰাখিনি এয়া নিগেটিভিটিৰ কাৰণে এইটো মই কৰ্পূৰ জ্বলাইছোঁ ঘৰৰ চাৰিওফালে নিগেটিভিটিবিলাক ওলাই যাব পজিটিভিটিবিলাক ঘৰৰ ভিতৰত সোমাব তাতে আৰু তেজপাত জ্বলাই দিছোঁ তিনিটা বা তাতে এতিয়া ধূনা জ্বলাই দিম নাৰিকলৰ বাকলটো জ্বলাই দি তাতে আৰু হেৰি দিব লাগিব লং 3টা ইলাচি 3টা তাতে জ্বলাই দিব লাগিব সেইটো এটা ভাল চেণ্টো হয় চেণ্টো ওলায় আৰু নিগেটিভিটি এইবিলাক গুচি যায় ঘৰৰ পৰা তাকে ঠিক আছে তেতিয়াহ'লে চাই থাকক গতিকে সন্ধিয়া চাহকাপ খাওঁ এতিয়া ল'ৰাটো বোলে কণী ভুজিয়া খাওঁ কণী ভুজিয়া বনাই দিওঁ গতিকে আজিৰ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বা